Guys, welcome back to my channel. It's Bandana's Lifestyle. তো গাইজ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছাৰে ব্লগটো আৰম্ভ কৰিলোঁ। তো গাইজ সকলোৱে যেন ভালে কুশলে থাকে সেইটোৱে কামনা কৰোঁ। সদায় মায়ে যাতে সকলোকে ভালে ৰাখে, সুস্থ ৰাখে। তো গাইজ আজি মহা অষ্টমী পূজা। তো চব মহা অষ্টমীৰ পূজাৰ সকলো ৰেডি হৈ গৈছে। তো গাইজ যিহেতু আমাৰ ইয়াত ফাৰ্ষ্ট টাইম নৱৰাত্ৰি পূজা হৈ আছে, তো আমাৰ ইয়াত নৱৰাত্ৰি পূজা চলি আছে। আজি নৱৰাত্ৰি পূজাৰ অষ্টম দিন। গাইজ নৱৰাত্ৰি পূজা মহালয়াৰ পৰাই আৰম্ভ কৰা হয়। মহালয়াৰ পিছদিনাৰ পৰা আৰম্ভ হৈছে প্ৰতিপদত। তো গাইজ আজি নৱৰাত্ৰি পূজাৰ অষ্টম দিন। তো গাইজ নৱৰাত্ৰি পূজাত মা নৱদেৱী দুৰ্গা মাক পূজা কৰা হয়। প্ৰতিটো দিন প্ৰতিটো বেলেগ ৰূপে পূজা কৰা হয় মাক। একফালে নৱৰাত্ৰি পূজা হৈ আছে আৰু একফালে মাৰ মেইন দুৰ্গা পূজাটো হৈ আছে। তো গাইজ ফাৰ্ষ্ট টাইম নৱৰাত্ৰি পূজা কৰি আছোঁ। তো ভবাই নাছিলোঁ নৱৰাত্ৰি পূজা কৰিব পাৰিম বুলি। গাইজ বহুত ভাল লাগিছে নৱৰাত্ৰি পূজা কৰি। তো ৰাতিপুৱা মা চণ্ডীৰ পূজা কৰি তাৰপিছত অষ্টমী পূজাৰ অলপ কাম কাজ কৰি ঘৰলৈ আহিছোঁ। মাক ভোগ নিবেদন কৰিম বুলি কিবা এটা নিবলৈ আহিছোঁ। তো এতিয়া আকৌ গৈ আছোঁ মন্দিৰলৈ। চাই থাকক আপোনালোকে ব্লগটো কণ্টিনিউ। নবরাত্রি অভ্যন্তরম কার্তিক মাসে তুলা রাশিতে হাস করে এতে গন্ধপুষ্পে মৎস্যাদি দ্বার দেবতা গণেভ্যো নমঃ। ওম এতে গন্ধপুষ্পে বাগে দেবী সরস্বতী নমঃ। এতে গন্ধপুষ্পে বাগে দেবী সরস্বতীর চরণে কামেশ্বর জোড়হাত। ওম সরস্বতী মহাভাগে বিদ্যে কমলালোচনে হয়েছে অদ্যিত্যাদি কার্তিক মাসে তুলা রাশিতে ভাস করে শুক্ল পক্ষে শুক্লায়া মহা অষ্টমী তিথ কাশ্যপ গুত্রায়া ভগবতী দুর্গা দেবী সপরিবার সহিত অষ্টমী পূজা কর্মহং শনিনাথং দক্ষিণামিদং শ্রী বিষ্ণু দেবতাকাং যথা সম্ভব পুত্রলাভনে ব্রাহ্মণাহ সম্প্রদানি দাও এখানে এই কথাটা দাও
সাধিকে শরণ্যে। নবপত্রিকা বাসিন্য দুর্গা হইল অযোগা। তো গাইজ পূজা শেষ হৈছে, এতিয়া চাওক প্ৰসাদ দিয়া হৈছে সকলোকে। তো গাইজ ৰাতিপুৱা মা চণ্ডী দেৱীৰ পূজা কৰা হৈছে, তাৰপিছত দুপৰীয়া মহাষ্টমী পূজাৰ অঞ্জলি লোৱা হৈছে, তাৰপিছত সন্ধিয়াৰ পিছত নৱৰাত্ৰি পূজাৰ আজি মা মহাগৌৰীৰ পূজা আছিলে, তাৰপিছত সন্ধিয়া সময়ত সন্ধি পূজা হৈছে। তো আজিৰ পূজাৰ ব্লগটো ইমানেই আছিলে। তো আজিৰ পূজাৰ ব্লগটো ইয়াতে এৰিছোঁ। গাইজ ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আকৌ লগ পাম নেক্সট এটা ব্লগত। তো বাই বাই।